আহিছোঁহি, দেৰি হৈ গ'ল। এতিয়া সময় হৈছে 3:30। মোৰ ল'ৰাটো হৈ গ'ল, এইটো চব টোপনি গ'ল, কাৰণ ভাগৰো লাগিলে 10টা বজাত ওলাই যোৱা। তো এতিয়া গৈ আছোঁ আমি ই ৰিক্সাত। বেছি সময় নাই ঘৰলৈ পাবলৈ, আৰু 20 মিনিটমানত ঘৰলৈ পামগৈ। মই আহি পালোহি মুকালবাৰী। এতিয়া সোমাইছোঁ ভণ্টিৰ ঘৰত। সোমাইছোঁ। তাৰপৰা খুৰীজনী কোন হয় বুলি সুধিছে। ভণ্টি ঘৰৰ পৰা ওলাই আমি গৈ আছোঁ খোজকাঢ়ি। আমাৰ ল'ৰাটো খোজকাঢ়ি ভাগৰ লাগিছে, সেইটো কাৰণে ল'ৰাটোও খোজকাঢ়ি নাযায়, কোচতে যাম বুলি কৈছে। এইটো চব ইমান কষ্টৰে খোজকাঢ়ি গৈ আছোঁ লাহে। আগত ৰাস্তা বৰষুণ দি ৰাস্তা বহুত বেয়া হৈ আছে। এইটো বৰষুণ দি এইটো ৰাস্তা চাওক। ব'লা। ইমান বেয়া ৰাস্তা দেখি পাইছে? ইমান বেয়া ৰাস্তা এইটো চাওক। এইটো দেখি পাইছে? এইটো চাওক কেনেকুৱা বেয়া ৰাস্তা, এইটো চাওক দূৰলৈকে। এনেকেই আমি গৈ আছোঁ খোজকাঢ়ি। এইটো ল'ৰাটো হাই কৈ দিয়া। আমি গৈ আছোঁ লাহে খোজকাঢ়ি। আমি এতিয়া মুকালবাৰী পাৰ হৈ ঢলাজান সোমাইছোঁহি। গৈ আছোঁ আমি লাহে। এইটো চাওক মোৰ ল'ৰাটো কি হ'ল? মুতিবা, ইয়াত পুতিম ব'লা। ঘৰ পামেই, এতিয়া পোৱাগৈ নাই, আৰু 5 মিনিটমান খোজকাঢ়িব লাগিব। আৰু এইটো মোৰ ল'ৰাটো চাওক কেনেকুৱা বদমাছ কামবিলাক কৰি গৈ আছে। লাঠি এডাল পালে, সেই লাঠিতে খেলি গৈ আছে। ভালেই হৈছে, মোৰো কোচত দাঙিবলৈ হোৱা নাই। লাঠিটো পাই যে খেল লগাই গৈ আছে। আৰু ভোকো লাগিছে, একো এটা খাই আহিব নোৱাৰিলোঁ, সময়টো নহ'ল, গতিকে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট। এইটো চাওক পৰিলেও কেনেকৈ, ল'ৰাটো চাওক আৰু শুয়ে আছে। উঠা আকৌ, দেখি পাইছে? এইটো চাওক কি কৰিলে, গোটেই চোলা চাওক। মোৰ ল'ৰাটো যে ইমান কচুগুটি, বহুত উৎপাত কৰে। এতিয়া দেখিলে নহয় কেনেকৈ পৰিলে, তথাপিও আকৌ বদমাছ। আমি গৈয়ে আছোঁ, কেতিয়া পাওঁ লাগিছে। মোৰ ল'ৰাটোক আগে দৌৰিহে গৈ আছে। তো ফাইনেলি আমি আহি পালোহি ঘৰলৈ। এইটো চব কাপোৰখিনি ৰ'দত দি থৈ গৈছিলোঁ। ৰ'দটো নাছিলে, তথাপিও বতাহত শুকালে। ভোক লাগিছে। এতিয়া প্ৰথমতে মই ভৰি হাত ধুই কাপোৰ কানি খুলি প্ৰথমতে ভাত সিজাই লওঁ। তাৰপিছত ভাত সিজাই খাই মেলি তাৰপিছত বাকী কাম কৰিম। তো মই এতিয়া ভৰি হাত ধুই কাপোৰ সলাই এতিয়া পাতিছোঁ ভাত, কাৰণ ভোক লাগিছে বহুত, একো খাই আহিব নোৱাৰিলোঁ, সময়টো নহ'ল। তো গতিকে পাতিছোঁ মই এতিয়া ভাত বনাম, কিবা এটা ভাজি বনাই ল'ম, তাৰপিছত খাই ল'ম, তাৰপিছতে কৰিম কাম। তো মই ভাতটো খাই লওঁ। তো মই বনালোঁ এতিয়া ভাত, এয়া চাওক। এইটো বনাইছোঁ বগৰী আছে আচাৰ, ভাত বনালোঁ, আৰু এইটো গাজৰ আৰু বকলি মিক্স কৰি ভাজি বনাই দিলোঁ, আৰু গৰম ভাত। এতিয়া মই খাই লওঁ, মই আৰু ল'ৰাটো, কাৰণ ল'ৰাটো একো খোৱা নাই।
এতিয়া ভাতখিনি খাই লওঁ গৰম গৰম। তো ফাইনেলি মই ভাত চাত খাই আজৰি হ'লোঁ, কাঁহী বাতি ধুই কাম বন কৰি। তো এতিয়া আহিলে মোৰ হাজবেণ্ডো আহিলে, মোৰ ল'ৰাটো। এইটো এই দেখুৱা নাই নহয় ফেচটো। এইটো চব হাজবেণ্ডো আহিলে, ভৰি হাত ধুই জাষ্ট সোমাইছেহি। তো এতিয়া আন্ধাৰো হৈ গ'ল, একেবাৰে সন্ধিয়া হ'ল আৰু বাজিলে 6টা। তো আজিলৈ ইমানে, ধন্যবাদ, নমস্কাৰ। কৈ দিয়া বাই, কৈ দিয়া গুড নাইট, কৈ দিয়া। তো মোৰ ল'ৰাটো হাই বুলি ক'লে, তো নমস্কাৰ।